কেঁচুৱা যেতিয়া জন্ম হয় সেই মুহূৰ্তত কেঁচুৱাই কন্দা দেখিবলৈ পোৱা যায়, কিন্তু কেঁচুৱা কিয় কান্দে সেইখিনি আমি হয়তো নাজানো। এই কথা বিষ্ণু পুৰাণত কি উল্লেখ আছে, বৈজ্ঞানিক ভিত্তিত কি তথ্য উল্লেখ কৰিছে, লগতে ইয়াৰ ওপৰত ইছলামত কি বুলি কোৱা হৈছে, এই সম্পৰ্কে আজি জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, আছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি জানিম কেঁচুৱা জন্ম হোৱাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰি দিয়ে, কিন্তু কেঁচুৱা কিয় কান্দে এই সম্পৰ্কে কিছু তথ্য আগবঢ়াবলৈ চেষ্টা কৰিম। কেঁচুৱাটো জন্ম হোৱাৰ লগে লগে সেই মুহূৰ্তত কেঁচুৱাটোৱে কাকো চিনিও নাপায়। মাতৃৰ গৰ্ভৰ পৰা যেতিয়া কেঁচুৱাটো পৃথিৱীৰ বুকুলৈ আহে লগে লগে কেঁচুৱাটোৱে কান্দিবলৈ আৰম্ভ কৰি দিয়ে। সেই সময়ছোৱাত কেঁচুৱাটোৱে কষ্ট পাই কান্দে নে অন্য কিবা কাৰণত কেঁচুৱাটোৱে কান্দিবলৈ আৰম্ভ কৰে, যিটো সম্পৰ্কে আমি নাজানো। এই কথাটো আপোনালোকেও লক্ষ্য কৰিছে চাগে, কেঁচুৱাটো জন্ম হোৱাৰ লগে লগে কিয় কান্দে, কি ৰহস্য সোমাই আছে। হিন্দু শাস্ত্ৰ এই সম্পৰ্কে পৌৰাণিক মান্যতা উল্লেখ কৰিছে, যিখিনিৰ বিৱৰণ বিষ্ণু পুৰাণত দেখিবলৈ পোৱা যায়। ইছলামতো কেঁচুৱা জন্ম হোৱাৰ পিছত কিয় কান্দে এই সম্পৰ্কে অন্য ধৰণৰ কাৰণ উল্লেখ কৰিছে, কিন্তু আমাৰ সকলোৰে ইয়াৰ আচল ৰহস্যটো জানিবলৈ মন যায়। বিজ্ঞানৰ মতে কেঁচুৱাটো জন্ম হৈয়ে কন্দাৰ দৰকাৰ আছে। বন্ধুসকল, বৈজ্ঞানিক ভিত্তিত কি উল্লেখ কৰিছে এই সম্পৰ্কে জানি লওঁ। নতুন জীৱনৰ আৰম্ভণি পুৰুষ আৰু মহিলাৰ মিলনৰ ফলত হোৱা দেখিবলৈ পোৱা যায়। এই কথা সকলোৱে জানে, যাৰ ফলত মহিলাগৰাকীৰ শৰীৰত সন্তানৰ সৃষ্টি হয়। যেতিয়ালৈকে সন্তানটো মাতৃৰ গৰ্ভত থাকে তেতিয়ালৈকে পৃথিৱীখনৰ বিষয়ে কেঁচুৱাটোৱে নাজানে। মাতৃৰ গৰ্ভত যেতিয়া সন্তানটো থাকে সেই সময়ছোৱাত সন্তানটো জীয়াই থাকে, কিন্তু উশাহ ল'ব নোৱাৰে। শিশুটোৱে মাতৃৰ গৰ্ভৰ ভিতৰত থাকোতে মাকৰ নাড়ীৰ দ্বাৰা সন্তানটোৱে খাদ্য বস্তু পাবলৈ সক্ষম হয়। সেই সময়ছোৱাত সন্তানটোৰ হাওঁফাওঁ বা শ্বাসনলী গঠন হৈ যায়, কিন্তু উশাহ ল'বলৈ সক্ষম নহয়। সেই সময়ছোৱাত সন্তানটো মাকৰ গৰ্ভত এখন জালিৰ ভিতৰত সন্তানটো থাকে, যিখন জালি তৰল পদাৰ্থৰে গঠিত। যিখন তৰল পদাৰ্থৰে গঠিত জালি, সেই জালিখনক বৈজ্ঞানিক ভাষাত ইমিউনিটি ফ্লুইড বুলি উল্লেখ কৰা হয়। সেই তৰল পদাৰ্থখিনি সন্তানটোৰ মুখমণ্ডল, শ্বাসনলী এইসমূহলৈ যায়, যাৰ কাৰণে সন্তানটো জীয়াই থাকিবলৈ সক্ষম হয়। কিন্তু যেতিয়ালৈকে সন্তানটো মাকৰ গৰ্ভত থাকে তেতিয়ালৈকে এই তৰল পদাৰ্থৰ দ্বাৰা সন্তানটোৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। সেই তৰল পদাৰ্থখিনিৰ দ্বাৰাই সন্তানটো মাকৰ গৰ্ভত সুৰক্ষিত হৈ থাকে। যেতিয়া উপযুক্ত সময় হ'ব, সন্তানটো জন্ম ল'বৰ সময় হ'ব, সেই মুহূৰ্তত মা আৰু সন্তান দুয়োটাৰে কষ্ট হোৱা দেখিবলৈ পোৱা যায়। কেঁচুৱাটোৱে বহু কষ্টৰ জৰিয়তে পৃথিৱীৰ বুকুলৈ আহিবলৈ সক্ষম হয়। যিটো সময়ত সন্তানটো মাকৰ গৰ্ভৰ পৰা ওলাই এই পৃথিৱীখনলৈ আহিবলৈ সক্ষম হয়, লগে লগে কেঁচুৱাটোৱে অনুভৱ কৰে কেঁচুৱাটোৰ যি এটা পৰিৱেশত আছিলে অন্য এটা পৰিৱেশলৈ অহাৰ কাৰণে কেঁচুৱাটো জীয়াই থাকিবৰ কাৰণে উশাহৰ দৰকাৰ হৈ পৰে। সেই মুহূৰ্তত কেঁচুৱাটোৰ প্ৰথমবাৰলৈ শ্বাসৰ প্ৰয়োজন হৈ পৰে, কিন্তু শ্বাসনলীত আগৰ পৰাই তৰল পদাৰ্থখিনি হাওঁফাওত সোমাই থকাৰ ফলত যিখিনি বাহিৰ কৰি দিয়া কেঁচুৱাটোৰ কাৰণে অতি প্ৰয়োজন হৈ পৰে। সেইকাৰণেই ডক্তৰসকলে কেঁচুৱাটো জন্ম হোৱাৰ লগে লগে কেঁচুৱাটো আৰু মাকৰ মাজত যিডাল সংযুক্ত নাড়ী থাকে সেই নাড়ীডাল কাটি দিয়ে। লগে লগে কেঁচুৱাটোক তলমুখ কৰি বা ভৰিকেইটা ওপৰলৈ কৰি উভতাই কেঁচুৱাটোৰ শ্বাসনলীত জমা হৈ থকা তৰল পদাৰ্থখিনি ওলাবলৈ চেষ্টা কৰে। এই মুহূৰ্তত যিহেতু কেঁচুৱাটোৱে ভয় খায়, কেঁচুৱাটোৰ কাৰণে এনে অৱস্থাটো প্ৰথমবাৰৰ কাৰণে হোৱাৰ বাবে কেঁচুৱাটোৱে কান্দিবলৈ আৰম্ভ কৰে আৰু লগে লগে কেঁচুৱাটোৱে উশাহ ল'বলৈ চেষ্টা কৰে, যাৰ ফলত বতাহ কেঁচুৱাটোৰ হাওঁফাওলৈ প্ৰৱেশ কৰে বা শ্বাসনলীৰ দ্বাৰা হাওঁফাওলৈ প্ৰৱেশ কৰা মাত্ৰই কেঁচুৱাটোৱে বতাহ বা অক্সিজেন পাবলৈ সক্ষম হয়। সেইকাৰণে বিজ্ঞানে কৈছে কেঁচুৱাটোৰ সুস্বাস্থ্যৰ কাৰণে অতি প্ৰয়োজন। সেই সময়ছোৱাত যদি কেঁচুৱাটোৱে নিজেই নাকান্দে তেতিয়াহ'লে ডক্তৰে পিঠিৰ পৰা লাহে লাহে খুন্দিয়াই দিয়ে, মানে যাতে কেঁচুৱাটোৱে কান্দে, যাৰ ফলত কেঁচুৱাটোৰ শ্বাসনলীত বতাহৰ প্ৰৱেশ ঘটে আৰু কেঁচুৱাটোৱে উশাহ ল'বলৈ সক্ষম হয়। ইয়াৰ ফলত কেঁচুৱাটোৰ শ্বাসনলীত বতাহ সোমাব আৰু তাত থকা তৰল পদাৰ্থখিনি বাহিৰলৈ ওলাই আহিব। কাৰণ কেঁচুৱাটোৰ মগজটো সক্ৰিয় কৰিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন। যেতিয়াই কেঁচুৱাটোৰ হাওঁফাওত বা শ্বাসনলীত অক্সিজেনৰ আগমন ঘটিব, তেতিয়াই কেঁচুৱাটোৰ ব্ৰেইনে বা মগজুৱে কাম কৰিবলৈ আৰম্ভ কৰিব। যি কেঁচুৱাৰ শ্বাসনলীত অক্সিজেনৰ মাত্ৰা কমকে প্ৰৱেশ কৰিব, সেই কেঁচুৱাটোৰ তৰল পদাৰ্থখিনি হাওঁফাওত জমা হৈ থকা তৰল পদাৰ্থখিনি ওলাবলৈ অসক্ষম হয়।
যদি এনেকুৱা হয় তেতিয়াহ'লে কেঁচুৱাটোৰ ভৱিষ্যতৰ কাৰণে বা স্বাস্থ্যৰ কাৰণে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। লগতে প্ৰয়োজনীয় অক্সিজেন নোপোৱাৰ ফলত কেঁচুৱাটোৰ মানসিক স্থিতি দুৰ্বলো হ'ব পাৰে। প্ৰিয় বন্ধুসকল, এতিয়া বলক কেঁচুৱা জন্ম হৈ কন্দাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ ওপৰত ধৰ্ম গ্ৰন্থসমূহে কি ব্যাখ্যা উল্লেখ কৰিছে এই সম্পৰ্কে জানি লওঁ। যেতিয়া সন্তানটো জন্ম হয়, পৃথিৱীত প্ৰৱেশ কৰে, তেতিয়া কন্দাটোৰ সুৰটো এনেধৰণৰ অনুভৱ কৰা হয় যে মই ক'ত আছো, মই ক'ত আছো, এনেকুৱা এটা সুৰত কেঁচুৱাটোৱে কন্দা শুনিবলৈ পোৱা যায়। বিষ্ণু পুৰাণৰ অনুসৰি যেতিয়া ব্ৰহ্মাজীয়ে কেঁচুৱাৰ সৃষ্টি কৰিছিল, সেই মুহূৰ্তত ব্ৰহ্মাজীয়ে নিজৰ গঠনৰ দৰে কেঁচুৱা সৃষ্টি কৰাৰ চিন্তা কৰিছিল। তেতিয়া ব্ৰহ্মাজীৰ মায়াৰ ফলত এটা মায়াবী কেঁচুৱাৰ সৃষ্টি হ'ল। সেই সময়ত সেই মায়াবী কেঁচুৱাটোৱে কান্দি কান্দি ব্ৰহ্মাজীৰ ওচৰত ইফালে সিফালে বাগৰিবলৈ আৰম্ভ কৰিছিলে। যেতিয়া ব্ৰহ্মাজীয়ে কেঁচুৱাটোক সুধিলে কিয় এনেকে কৰিছে, তেতিয়া কেঁচুৱাটোৱে ব্ৰহ্মাজীক ওলোটাই কেঁচুৱাটোৱে ব্ৰহ্মাজীক প্ৰশ্ন কৰিলে। কেঁচুৱাটোৱে সুধিলে, মই কোন, মই ক'ত আছো, মোৰ নাম কি? তেতিয়া ব্ৰহ্মাজীয়ে কেঁচুৱাটোক ক'লে, জন্ম হৈয়ে তুমি কান্দিবলৈ আৰম্ভ কৰি দিছা, সেইকাৰণে আজি মই তোমাৰ নাম ৰুদ্ৰ ৰাখিছো। গ্ৰন্থসমূহৰ এই তথ্যৰ পৰা বিশ্বাস কৰা হয় ইয়াৰ আগতে কোনো কেঁচুৱা জন্ম হোৱা নাছিল, আৰু তেতিয়াৰ পৰাই বিশ্বাস কৰা হয় কেঁচুৱা জন্ম হোৱাৰ লগে লগে বাকী অন্য জন্ম হোৱা কেঁচুৱাবিলাকো কান্দিবলৈ আৰম্ভ কৰি দিলে। কিন্তু ইছলাম ধৰ্মত কোৱা হৈছে যেতিয়াই কেঁচুৱা জন্ম হয় তেতিয়াই কেঁচুৱাটোৰ ওচৰলৈ শয়তানৰ আগমন ঘটে। যেতিয়াই কেঁচুৱাটোক শয়তানবিলাকে স্পৰ্শ কৰে তেতিয়াই কেঁচুৱাটোৱে জোৰে জোৰে কান্দিবলৈ আৰম্ভ কৰে। সেই কাৰণেই ইছলামসকলে কেঁচুৱাটো জন্ম হোৱাৰ লগে লগে কেঁচুৱাটোৰ সোঁফালৰ কাণখনত আজান পঢ়ে আৰু বাওঁফালৰ কাণখনত ইমাম পঢ়ি কেঁচুৱাটোক শান্ত কৰিবলৈ চেষ্টা কৰে। তাৰ ফলত কেঁচুৱাটো সুস্থভাৱে আল্লাহৰ চৰণত জীয়াই থাকিব পাৰে। লগতে কেঁচুৱাটো জন্ম হৈয়ে যাতে আল্লাহৰ নাম শুনিবলৈ পায়, এই মান্যতা ইছলাম ধৰ্মত দেখিবলৈ পোৱা যায়। প্ৰিয় বন্ধুসকল, আপোনালোকে যদি কেঁচুৱাটো জন্ম হোৱাৰ লগে লগে কিয় কান্দে এই সম্পৰ্কে কোনো তথ্য আপোনালোকৰ হাতত আছে তেনেহলে কমেণ্টত লিখিবলৈ নাপাহৰিব। এয়াই আছিল কেঁচুৱা জন্ম হৈ কিয় কান্দে আৰু বিষ্ণু পুৰাণ বা ইছলামত লগতে বৈজ্ঞানিক ভিত্তিত কি তথ্য আছে এই সম্পৰ্কে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিলো। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ ধন্যবাদ।